बर'निनो होनायसै आं मुस्लिमा फरेस्ट बसुमतारिया फरस बसुमतारिया সকলোকে মোৰ প্ৰিয় বন্ধুসকল আৰু সন্মানী ব্যক্তিসকল মই আজি উপস্থিত আছো চৰাইদেউ জিলাৰ বেঙেনাবাৰী হাইস্কুলৰ প্ৰাংগণত বুলি ক'ব লাগিব যিহেতু আজি যোৱা ৰাতি আমি এটা প্ৰগ্ৰামৰ কাৰণে আহিছিলোঁ প্ৰগ্ৰামটো আদায় হ'ল এতিয়া আমি ঘৰুৱাভাৱে এজন দাদাৰ ঘৰত থাকিলোঁ এই ঘৰত থাকি খুব ভাল লাগিলোঁ বা চৰাইদেউ জিলাৰ যোৱা ৰাতিত ৰাইজক মিলি লগ পাই খুব আনন্দ লাগিলোঁ যিহেতু এই অঞ্চলৰ মিলা প্ৰীতি সকলো জাতি জনগোষ্ঠী একলগ হৈ যোৱা ৰাতিৰ যি আমাৰ প্ৰগ্ৰাম আছিলে তাত উপভোগ কৰা সকলো ব্যক্তিক মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে য'ত আমি আহি পেলাই আশ্ৰয় ল'লোঁ এক ৰাতিৰ কাৰণে আহাৰ পৰা আজি যোৱালৈকে এই ঘৰত এতিয়াও মানে আমি এৰি যাবলৈ অলপ বেয়া লাগিছিল খুব ভাল লাগিছিল তেখেতলোকৰ লগত অলপ কথা পাতিম তেখেতলোকে হ'ল আমাৰ বড়ো সম্প্ৰদায়ৰ মানুহ কিন্তু তেখেতলোকে ভাষা নাজানে একচুৱেলি চৰাইদেউ জিলাত প্ৰায় ব্যক্তিয়ে ভাষা নাজানে কিন্তু অলপ চলপ জানে তেওঁ যিমান পাৰে কথা পাতিম ইয়াকে আপোনালোকক অলপ জনাবলৈ বিচাৰিলোঁ আপোনালোকে চাই গৈ থাকক খুলুমবাই চৰাইদেউৰ বড়ো কথা কেনেকুৱা হয় সুৰবিলাক আমি অলপ আপোনালোকক শুনাম লগতে ইয়াত কিছুমান আমাৰ লগত গাঁৱৰে অঞ্চলৰ ওচৰ চুবুৰীয়াৰ কেইজনমান ব্যক্তি আছে তেখেতলোককো আমি অলপ দেখাই দিম বাইদেউ কি নাম মোৰ চাহাৰা বেগম বাইদেউ ইয়াতে কি কৰ্মৰত ইয়াতে চাকৰি এই বেঙেনাবাৰী হাইস্কুলতে না এই এজন দাদা আছে নামটো কি আছে আপোনাৰ মোৰ নাম তপন সোণোৱাল আমাৰ একদম দাদা ভাই সোণোৱাল আৰু সোণোৱাল কুছাৰী আৰু বড়ো কুছাৰী একেটা ঘৰৰ আছিলে মানে কি কয় ভাই ককাই যেনেকুৱা বেলেগ খাই তেনেদৰে সোণোৱাল আমাৰ নিজৰ বংশ আমাৰ বৈকো দিয়ক আৰু দি দিম ইয়াৰ মেইন ঘৰৰ মালিকজনৰ লগত আমি কথা পাতিম আপুনি পৰিচয়টো অলপ দিয়ক বৰ'নিনো নাইছে आं मुस्लिमा फरेस्ट बसुमतारिया फरस बसुमतारिया जोंनिब्रा আমাৰ ভাষাত কি হ'ব মই फरेस्ट बसुमतारी बेबायदि जागौमोन नम्बा फरेस्ट माने मिथिंगा प्राकृति जेनक এই কথাটো হৈ থাকিব আপোনাৰ জন্ম ইয়াতে এই চৰাইদেউ কোনখিনিত ঠাই আইদেবাৰী জিলা না আইদেবাৰী বাগিচা গাঁও ইয়াতে যেনিবা ইয়াত য'ত আছে আপুনি এইটো এই বেঙেনাবাৰী হাইস্কুলৰ বাউণ্ডাৰীত আছে ন ফান্থবাৰী কেম্পাছাव ইবে চাকৰিয়াল স্কুলनि চাকৰিয়াল স্কুलाव साकरि मावो परियाल केजन थाम परियाल रियेल बर' बुंबाय आरो सेनै थाम नोंनि वाइफ आरो फिसाला माने सेंग्रा मा नाम बेना सेंग्रा ज्योतिषमान बसुमतारी नोंनि वाइफआ मा नाम जसना बसुमतारी बहानि बरहाटनि आरोखि बिनि माने नकासारिया गाँव बरहाट नकसारी गावनि बिनि बिसिया आरो बेनो एने बयस बेसे 37 रानिं 37 रानिं आरो इ अनसलाव बेसेसो बर' दं इ अनसলত किमानमान बर' मिथिया ना আছে যেও খুব আছে মিথিয়া আরে আমার চৰাইদেউ জিলাৰ বড়ো ভাইসকল প্ৰায়ভাগ ভাষাটো নায়েই বুলি ক'ব লাগিব না তেখেতে এতিয়া চেষ্টা কৰি ইমানখিনি কেনেকৈ জানিলে এইটো অলপ জনাবচোন যে এতিয়া ইয়াততো প্ৰায় ভাগে নাজানে আপুনি অকলেই মই এতিয়া বৰ্তমান লগ পাইছোঁ আপোনাক কেনেকৈ জানিলে এইখিনি কথাটো চেষ্টা কৰি আছো আগতো অলপ মানে এইবিলাকত কালচাৰত আছিলোঁ থকাৰ কাৰণে অলপ মানে ক্ৰিয়েট কৰোঁ সেইখিনি মানে কেনেকৈ বস্তুটো আগবাঢ়ি যাব পাৰোঁ সেইখিনি অনুপ্ৰেৰণা দিব পাৰোঁ যাতে চবেই শিকে সেইটো আৰু না খুব ধন্যবাদ मैया हराव बिथाङा जोंजों मोसादों
যোৱা ৰাতি যিহেতু আমি প্ৰগ্ৰাম নাইট শ্ব' আছিলে তাত আমি বড়ো গান গালোঁ ট্ৰেকৰ লগত গালোঁ তেখেতে খুব ধুনীয়াকৈ বড়ো নৃত্য মানে গান বড়োनि যি বাগুৰুম্বা बे स्टाइलाव খুব ধুনীয়াকৈ মোচাদों নম্বা আৰু আহি থকা সময়ত আপুনি নিজৰ সংস্কৃতি লৈ কালচাৰটো লৈ কি এটা আপোনাৰ টাৰ্গেট আছে তেনেকুৱা জড়িত হৈ থাকিম আগলৈ যাতে যিমান মানে বডি এনাৰ্জিটো থাকিব তেতিয়ালৈকে মানে আগবাঢ়ি গৈ থাকিম দেখুৱাই গৈ থাকিম প্ৰদৰ্শন কৰি গৈ থাকিম মই এইটোৱে কথাটো জানিব বিচাৰিছোঁ আপুনি এইখিনি যে বড়ো কথাটো জানিলে এইটো ক'ত ইয়াততো আপোনাৰ চৰ্চা নহয় কেনেকৈ আপুনি এইটো কিমানখিনি পাৰিলে সেইটোৱে মই অলপ জানিব গান শুনো নোট কৰোঁ সুধো ফোনত তাৰ পৰা মানে আদাহঁতৰ লগত বাচ্ছা মানে মানে এইটো কি হয় কি নহয় মানে ইয়াত গান শুনে গানৰ পৰা বোলে এইটো লিখি ৰাখি কাকবা সুধে আৰু জানা মানুহ বোলে এইটো শব্দ কি হয় নহয় তেনেকুৱা বস্তুটো ইমানখিনি আৰু বহুতখিনি জানিছে আৰু এনেকুৱাকৈ চবেই যদি চেষ্টা কৰে নিজৰ ভাষা নিশ্চয় অলপ অলপ চবেই অলপ জানিলে নিশ্চয় চৰ্চা কৰি কৰি চব বস্তুটো আহি যাব নহয় জানো তেখেতক খুব ভাল লাগিলে যে ইমান যে ভাষাৰ প্ৰতি মৰম আছে আৰু কি ক'ব এইটো চেষ্টা সকলো মানে আমাৰ বড়ো ভাইসকল নিজৰ ভাষাটো বচাই ৰখাৰ স্বাৰ্থটো ন আপোনাৰ লিখীয়া যদি নিজৰ জাতিৰ আৰু পৰিচয় সেইখিনি দাঙি ধৰিব না সকলোৱে আপোনালোকে যদি চেষ্টা কৰে ইমান কঠিন নহয় আপুনি ইমান জানিলে আপোনাৰ ল'ৰা ছোৱালী আৰু বেছি জানিব সৰুৰ পৰা যদি এটা দুটা বেছিকৈ কথা নহয় জানো চেষ্টাই আদিমন নিশ্চয় আপুনি এইটো জানেই সেইটো আছিলে আৰু কিবা ক'ব লগা আছে আপোনাৰ ধন্যবাদ সি আছিল আমি চৰাইদেউ জিলাৰ বড়ো ভাইসকলৰ লগত লগ পাই নহয় নিশ্চয় আনন্দিত মানে নিজৰ জাতি বুলি ক'লেতো আৰু নিজৰ আপোন আৰু সেই কথাটো নিজৰ ভাষা ড্ৰেছ পোচাক কলা সংস্কৃতি সেইবিলাক দেখিলে আৰু বেছি আপোন মানে ভাষাটো যদি জানে বোলে বড়ো ভাইয়ে ভাষা জানা বেছি আন্তৰিক বোলা বস্তুটো অলপ আৰু বেছি বাঢ়ে নহয় জানো তাৰ কাৰণে সকলোকে অনুৰোধ যিকোনো ভাষা নিজৰ জাতিৰ ভাষাটো জীয়াই ৰখাত আৰু গুৰুত্ব দায়িত্বটো পালন কৰিব লাগিব তেতিয়াহ'লে আমি ভৱিষ্যত যে আহি থকা প্ৰজন্মক নিজৰ জাতিৰ এটা পৰিচয়টো আমি জীয়াই ৰাখিব পাৰিম ভাষা তাৰ কাৰণে ভাষা ইমান যে গুৰুত্ব আজিৰ দিনত ভাষাৰ প্ৰতি আপুনি পৃথিৱীত আপোনাক পৰিচয় দিব পাৰিব যে মই আমুক সেইখিনি গুৰুত্বটো সকলোৰ মাজত থাকিব লাগে বুলি মই আশা কৰোঁ ভাবোঁ এইখিনি আছিল যিহেতু আমি আহিলোঁ বাইদেউ ঠিক আছে ন ধন্যবাদ কালি চালি যিহেতু কালি আমাৰ প্ৰগ্ৰামৰ বিষয়ে ক'ব কেনেকা লাগিলে ৰাতিৰ প্ৰগ্ৰাম চালো আমি শেষ কৰি আহিলো তেতিয়া আমাৰ লগতে 12 বাজিলৈকে বাইদেউ আছিল ন আৰু নামটো কি পৰিচয়টো শ্ৰীমতী তৰামণি দৈমাৰী এতিয়া আপুনি অৰিজিনেল দৈমাৰী মা ঘৰত গগৈ আছিলে এতিয়া দৈমাৰী হ'ল এতিয়া গগৈয়ে দৈমাৰী হ'ল খুব ধন্যবাদ এতিয়া আপুনি অলপ বড়ো ভাষা নাজানে চাগে নাজানে নিজৰ মানুহে নাজানে আৰু আপুনি নকয় আপুনি বোৱাৰী হয় বড়ো হিচাপে এতিয়াতো বড়ো হ'ল আপোনাৰ বড়ো হৈছে যেতিয়া আপুনি বড়ো ভাষা বা বড়ো ড্ৰেছ পোচাক বিলাক কেনে লাগে বা আপুনি অলপ ভাল লাগে কালি পিন্ধি গৈছিল না ভাষা আপুনিতো নিশ্চয় শিকিবলৈ মন আছে না জলকীয়াটো বান্ধো হয় বিয়াখন খামফলাই এতিয়া গগৈয়ে দৈমাৰী হোৱাৰ পিছত জলকীয়াটো ফান্দো খামপ্লাইটো পিৰাটো খামপ্লাই এইখিনি কিমান শুদ্ধকৈ গৈছে আৰু কি জানে আৰু কি কৈছিলে ব্যৱহাৰ নহয় যে কেতিয়াবা মনত পৰে আৰু এই আমাৰ যে মাঘ বিহু যে বিহু আহে বহাগ বিহু তাত আপোনালোকে হয়তো বিহু বড়োৰ ডেন্স মানে কৰে বৈশাগু নাচো নাচো
বাগৰুম্বা বাগৰুম্বা নাচো অ'। এনে বেলেগ বিহু নাচো নাচে ইয়াত যেনেকুৱা বড়োসকলৰ যে আমাৰ ট্ৰেডিশ্যন বড়োৰ বিহু এইবিলাকো খুব ধুনীয়াকে ইয়াতে আমাৰ পালন এইবোৰ কৰা নাই হয়। আৰু জাতি-ভেদ জাতি-ভেদ, বিহু চব চলে চলে আৰু চব চলে। ভাল লাগিলে কালি গান চালো আৰু আজি এতিয়া হঠাতে লগ পাম বুলি ভবাও নাই। নাছিলো ভালেই হ'ল আমি এতিয়া স্কুলত অহাৰ কাৰণে আমিও ছাৰক লগ পালো ভাল লাগিলে ভাল লাগিল ন? আৰু গান শুনিও ভাল লাগিলে লাগিল ন? যদিও মই নাই যোৱা মোৰ ছোৱালী গৈছিলে হয়। কিন্তু মই ঘৰৰ পৰা শুনি বৰ আনন্দিত হৈছো ভাল লাগিলে ধন্যবাদ ধন্যবাদ আৰু বোৱাৰী ঘৰত আহি আপোনালোকক লগ পাম বুলি আমাৰ এইটোত লিখা আছে আপোনালোকৰ এতিয়া অৰিজিনেল ঘৰ মোৰতো চিমেণ্ট চাপৰি অ ধেমাজি চিমেণ্ট চাপৰি কোনে গৈছে নাই ধেমাজি যোৱা নাই এতিয়া যামহে এতিয়া নতুনকে চিনাকি হৈছো যাবই লাগিব যাবই লাগিব চিমেণ্ট চাপৰি হ'ল আউট অফ BTCৰ বাহিৰত বড়োৰ ৰাজধানী ক'ব লাগিব মানে আউট অফ BTCৰ বাহিৰত আটাইতকৈ পপুলেশ্যন বড়ো পপুলেশ্যন থকা ঠাই বুলি ক'লে ধেমাজি আৰু ধেমাজিৰ ভিতৰত আটাইতকৈ বেছি থকা হ'ল চিমেণ্ট চাপৰি তাৰ কাৰণে আমাৰ আউট অফ BTCৰ ৰাজধানী বড়োৰ ৰাজধানী আমি চিমেণ্ট চাপৰি ধেমাজি চিমেণ্ট চাপৰিটো লওঁ তাৰ কাৰণে অহা যোৱা আদান প্ৰদানটো হ'ব লাগিব নহয় জানো আমি দেইমাৰী বাক লগ পাই খুব ভাল লাগিলে বোৱাৰীয়ে পলালে সেই ভিতৰ ফালে সোমাই গ'ল আপোনালোকৰ হেৰিটো কওক আকৌ কিবা এইবিলাক ঘৰৰ পৰিয়ালৰ কথা ক'ব আমাৰ ঘৰৰ পৰিয়াল মই চব শুনিব মন যায় ঠিক আছে মোৰ দাদা ভাই দাদা 4জন ভাই এজন মই এজন 6জন বাই আছিলে 2জন ভনী আছিলে 3জন 9জন আছিলে ডাঙৰ পুৰণা পৰিয়াল আমি লাষ্ট দাদাসকলে পুৰা বয়স হৈ গ'ল এতিয়া মা দেউতা মা আছে দেউতা নাই আজি দেউতা ঢুকুৱা কিবা হ'ল বৰ্তমান 13-14 বছৰ মানে হ'ল আমাৰ এই শুক্লা ভাই কেমেৰামেন তাকো দেখাম পৰিয়ালটো কল নমস্কাৰ মোৰ মা আছে দেউতা আছে দাদা 2জন আছে ভাইটি আছে ভণ্টি আছে ঘৰটো কৈছে ঘৰ চিমেণ্ট চাপৰিতে একে আমি একে এবাৰে চিমেণ্ট চাপৰিয়ে পৰে বাকী গাঁওবিলাক অলপ বেলেগ বেলেগ এইটো হ'ল আমাৰ কিশোৰ ব্ৰহ্ম নমস্কাৰ পৰিচয়টো মোৰ নাম শ্ৰী কিশোৰ ব্ৰহ্ম আৰু মোৰ ঘৰ চিমেণ্ট চাপৰিত আৰু মোৰ ঘৰ এই দাদাৰ কাষতে আছে আমাৰ ঘৰৰ পৰিয়াল মা আছে দেউতা আছে দাদা আছে বা আছে আৰু বা এজন আছে মই চবতকৈ সৰু মই 6জন মানে আমি চিমেণ্ট চাপৰি চংকং তিনিআলি একে অলপ আমাৰ ইফালে আৰু এজনটো আছে ৰাহুল বড়ো সি ক'তবা ব্যস্ত থাকিলে সেইটো চৰাইদেউ জিলাৰ জাতি জনগোষ্ঠী সকলো জাতি জনগোষ্ঠী একেলগে ইয়াতে বসবাস কৰি আছে আৰু বড়ো হিচাপে ইয়াত প্ৰায় মানে আছে তেওঁ আছে যিকোনো ভাষা অলপ নজনা হৈ থাকিল নহয় জানো তাৰ কাৰণে এতিয়া বেছি অলপ আকৌ চেষ্টা কৰাটো দেখিছো ন চেষ্টা কৰি আছে এই 2 বছৰ 3 বছৰ আগত বহুত আগবাঢ়িলে বহুত আগবাঢ়াটো মই দেখিছো মই 3 বছৰমান আগত আহিছিলো কিন্তু আজি আৰু 3 বছৰৰ পিছত আহা কিন্তু বেছিকে আগবাঢ়াটো দেখিছো মাজত এদিনাখন আহিছো কিন্তু বেলেগ কামত আহিছে এদিনৰ কাৰণে আহিছে কিন্তু আজি যোৱাকালিৰ পৰা আজিলৈকে যিমান বহিছো অলপ টাইম পাইছোতো টাইম পোৱাৰ কাৰণে কি হ'ল কি মানে অলপ বস্তুটো বুজি পাইছে যোৱাবাৰৰ 3 বছৰ আগত মই এৰাতি 2 ৰাতিমান থাকি গ'লো ইয়াতে জ্ঞানদীপহঁতৰ ঘৰত মাটো কালি ৰাতি বিচাৰি গৈছিলো ইয়াতে 2 ৰাতি খাই বহি গ'লো কিন্তু আহিছিলো তেতিয়া ইয়াত লগ নাপালো যোৱাকালি গৈছিলো আশা থাকিলো কেতিয়াবা আহিম তেওঁ আমাক মই কালি মাক অলপ খবৰ ল'বলৈ গৈছিলো ৰাতি হ'ল কিন্তু মানুহ নাছিলে কুকুৰ আছে যাব লাগিব বাইদেউ বেমাৰ হৈ আছে মানে খুব মানে আমাৰ শহুৰ বুঢ়া ন আহিছিলো এয়া ৰঞ্জিত দাই প্ৰায় মাতিলে মোক আগতো আৰু এইবাৰ এই প্ৰগ্ৰামৰ কাৰণেও ৰঞ্জিত দাৰ নেতৃত্বত আমি আহিলো যিহেতু ভিডিঅ'টো দীঘলীয়া নকৰিম নতুন বাই এজন আহিছে আমাৰ বাইদেউ হয় বাইদেউ ন স্কুলৰ বাইদেউৰ লগত মই অৰুণ ব্ৰহ্ম চিমেণ্ট চাপৰিত ৰাতি নালাগে দে বহিব বাইদেউ পৰিস্থিতি অলপ দিলে ভাল হ'ব মই এনে আহিছিলো দেই মই এখন স্কুলতে কৰো মদালোচা বৰগোহাঁই মোৰ নাম ঘৰটো আপোনাৰ
মোৰ সৰু পথাৰ সৰু পথাৰ এই চৰাইদেউ সৰু পথাৰ না গোলাঘাট নাই, গোলাঘাট সৰু গোলাঘাট পথাৰ সৰু বেলেগ। পথাৰ। এইটো এই বেঙেনাবাৰীৰ পৰা অকণমান যাব লাগে 3 কিলোমিটাৰ বেকেনাবাৰী ইয়াতে আপুনি প্ৰায় ইয়াতে চাকৰিৰ কাৰণে আহিছে চাকৰি কৰিব ইয়াত। ইয়াতে চাকৰিৰ কাৰণে না সৰু পথাৰ গোলাঘাট সৰু পথাৰ না না গোলাঘাট সৰু পথাৰ বেলেগ চৰাইদেউ আছে ন এই চৰাইদেউত আছে চৰাইদেউৰে ঠিকেই আমি আহিছিলোঁ যোৱাকালিৰ প্ৰগ্ৰামৰ কাৰণে বাইদেউক ইয়াত দেখি ভাল লাগিল অলপ আলোচনা কৰিলোঁ ঠিকে আছে বাকী খবৰ ঠিক আছে বাইদেউ ঠিকে ধন্যবাদ সময় দিয়াৰ বাবে গোজोननाय थाबाय ৰঞ্জিতা অলপ ৰঞ্জিতা পলাইছে যিয়ে নহওক ৰঞ্জিতা আমাৰ ৰঞ্জিত বসুমতাৰী তেখেতৰ নিমন্ত্ৰণত আমি আহিছিলোঁ যোৱা ৰাতি যিকোনো ভালে লাগিল আজি চৰাইদেউ জিলাৰ পৰা আকৌ আজিৰ কাৰণে বিদায় লৈছোঁ আৰু ভৱিষ্যতে নিশ্চয় আহিব পাৰিম বা আহিব পাম বুলি আশা ৰাখিলোঁ এইখিনিতে সমাপ্ত কৰিলোঁ থেংক ইউ ধন্যবাদ